স্মৃতি। ককা দেউতা নাতি আৰু হাতী দেবিলালকে ধৰি নগাঁৱৰ কামপুৰবাসীৰ স্মৃতি। কিমান যে কথা দলংখনে বুকুত সামৰি লৈছে। 1962 চনতে নিৰ্মাণ হোৱা এই দলংখনৰ ইতিহাস। কামপুৰ গোটেই বৃহত্তৰ অঞ্চল সামৰি থকা এই দলংখন 1962 চনত তেতিয়াৰ চহৰ উন্নয়নৰ মন্ত্ৰী আছিলে মতিৰাম বৰা ডাঙৰীয়া। তেখেতে দিয়া চেংচনৰ পইচাৰে এই 140 মিটাৰ দৈৰ্ঘ্যৰ এই কামপুৰ কপিলী দলঙৰ ওপৰত ব্ৰীজখন নিৰ্মাণ হৈছিলে। তাৰ পাছত ৰাইজে বহু বছৰ ধৰি ওজৰ আপত্তি দি আছিলে। 1958 চনত